তিনজন আছে হলো আছে তিনজন ভাইয়া Asliu aden mai. Anas kurahanar raja. Hata hata dak dakia. Hebese mur saran kama. Kentu napalo hantema. Napalo khar handa. Diborkir har khibare. Jak kore hangkhar mahayar saturi. Jak kore muhar bandu. Palu alare pamor dimar. Brahmalu. Krishnulu. Devalu. Moi korilu darkha. Dhanya hol jiban mor. Dhanya hol manobilana.
দেৱমুখী সহস্ৰ প্ৰণাম মোৰ গ্ৰহণ কৰ সেলফি স্টিক ডাল নিব নিছে দেৱমুখী তব আশীৰ্বাদে মই দিব্যৰূপ ধৰি পৰিভ্ৰমণ কৰি লোকালোক বৰ্তমান এইখানে হলো আচৰণ অনুসৰি মানৱকো তিনি ভাগত বিভক্ত কৰা হৈছে উত্তম মধ্য আৰু অৰ্ধ যি দুজনে চিন্তা কৰে কেৱল পৰলে তেওঁৱে মধ্যম লোক এই জগতত বিচাৰ কৰি চলে উত্তমভাৱে তেওঁৱে মধ্যম বুলি জানে সকলোৱে সকলোৰে ভাল চিন্তা কৰে নালাগে নালাগে আৰু মুখী বালুক দৰকাৰ তুমি এনেদৰে আহি গুচি যাব বুজিছা কোনো হে ত্ৰিলোচন পুৰহেন ৰাজ্যৰ ৰজা মই নাম চেতকেতু সহস্ৰ দাস দাসীয়ে সেবিছিল মোৰ চৰণ সহস্ৰ পত্নীয়ে মোক দিছিল আনন্দ অপাৰ কিন্তু সকলো মায়া মোহ এৰি হলো মই বৈষ্ণৱ প্ৰধান পালো মই দিব্যৰূপ নিজ কৰ্মৰ ফলে ব্ৰহ্মলোক বিষ্ণুলোক দেৱলোক দৰ্শনৰ হেতু শিৱলোক দৰ্শনৰ হেতু উপস্থিত হলোহিয়া ভাবিৰা শেষ হৈ গ'ল মোৰ শিৱলোক দৰ্শন শুনি আছো লোকৰ মুখে তুমি হেনো মায়াহীন দেৱ দিগম্বৰ কিন্তু তাৰ যে নাপালো প্ৰমাণ মহাদেৱ শুনি আছো লোকৰ মুখে লভি আছো জ্ঞান অধ্যয়নে দূৰ কৰি মায়ামোহ সংসাৰৰ কুটিল বান্ধু মহাভকত ৰূপে তুমি হৈছা বিভূষী কিন্তু
চকুৰে দেখি বুজিলো এতিয়া ব্ৰহ্মাটো বিশ্বাস হবাৰে তুমি নুবুজাই ভাল কামাদুৰা হৈছা তুমি শিৱৰ কাষত নোৱাৰা বুজিবা তুমি তত্বৰ স্বৰূপ মহাদেৱ এই লৰাই আছা মুনু লৈছা মুনু ক এই মুনু ক নিজ দুখত দণ্ডাময় কৰিলো গ্ৰহণ নুবুজি মায়াময় প্ৰভুৰ মায়াভমে হলো বিচয় প্ৰভু আছে এটি নিবেদন কৃপা কৰি পুনক মাতিও মাতৃ কৰো নিবেদন জন্ম জন্মান্তৰে নহব বঞ্চিত যেন তব চৰণৰ পৰা প্ৰভু এই বাঞ্ছা দূৰে চৰণ প্ৰভু এতিয়া মই বিদায়হে মানো বাদ দিয়া বাদ বেলেগ ৰাতিব কেনেকৈ হেৰি হৈ যাব মুনু গাত লাগি গৈছে ধুনীয়াকে
নাটক নাটক এ নাটক কথা তাকে ভালো দিবে